কম আজি এফালে ওলাই আহিছো ফুৰিবলৈ পুৰা হোল ফ্যামিলি এয়া পিছপালে বহি আছে তো আজি এফালে ওলাই আহিছো বহুত গৰম যেহেতু আজি সানডে তো সানডে তো ঘৰত থাকিলে মানে বহুত ডাঙৰ ক্ৰাইম বুলি কোৱা যায় তো একানে ওলাই আহিছো তো আপোনালোকে চাই থাকক আমি আজি কলৈ গৈ আছো বহুত ধুনীয়া এটা প্লেছত গৈ আছো যেহেতু কেখলকে চাই থাকিলে গম পাব আমি কলৈ গৈ আছো সবে হাই কৰি দিয়া এই পালে আমাৰ এজন মেইন মানুহ এজন নহলে আমি আহিব নোৱাৰো আৰু বাকি কোনো গাড়ী চলাব নাজানো তো বলক ভিডিঅ'টো চাই থাকক তো গাইজ এয়া জেগাত পাইছো আমি নামিছো এতিয়া গাড়ী পা অকনমান ফটোশুট কৰি লওঁ তো এয়া ও ইমান ধুনীয়া জেগা কি কৰিবা এতিয়া কি কৰিম ফটো উঠো অলপ ৰেলি গাড়ীবোৰ গৈ আছে আজি মানে সানডে যে ৰাস্তাত বহুত ভিৰ হয় উইকেণ্ডত সব মানুহ ফুৰিব ওলাই আহে এতিয়া আপোনালোকে চাই থাকক ব্লগটো আগলৈ
So finally guys, we reached our destination. So oh my god, আজি ইমান মানুহ ইয়াত চাওক আপোনালোকে, ইমান গাড়ী ভিৰ, OMG বহুত ভিৰ ইয়াৰ দোকান পুৰা দেখিছেনে? ইমান লাহেকৈ গাড়ীখন পাৰ্ক কৰি লওঁ ছাইডত, তাৰপিছত চাওঁ জেগা পাওঁনে নাপাওঁ ৱাটাৰফলত। তো এয়া দেখিছেনে পুৰা গাড়ী লাইন আগলৈকে ৰখি আছে। তো আপোনালোকে চাই থাকক। তো ফাইনেলি এয়া ৱাটাৰফল পাই গ'লোহি। ক'ত আছে এইটো? টিপিত আহিলোঁ। এইটো ৱাটাৰফল টিপি অৰুণাচলত এইটো ৱাটাৰফল আছে। চাওক ইমান মানুহ আজি ইয়াত পুৰা গা ধুম ন, দুবাৰ নাই বহুত এনজয় কৰিলোঁ, কিন্তু আমাৰ মা নানামিলে। আৰু এখন যাবলৈ আছে, এইফালে সৰু আৰু এখন আছে, তালৈ যাম এতিয়া। কেনেকুৱা লাগিলে? মজা লাগিলে। আপোনালোকক দেখাই আছোঁ বেক কেম্প কৰি দূৰৰ পৰা ৰ'ব। এই গাইজ, তো ফাইনেলি আমি ৱাটাৰফলৰ পৰা ওলাই আহিলোঁ। এইফালে বেক চাইডে ভিউটো চাওকচোন, কিমান ধুনীয়া, আপোনালোকক দেখাই দিছোঁ। তো আমি তাৰপৰা আহি পেলাই আৰু এটা ৱাটাৰফলত গ'লোঁ। সেইটোতো আৰু ধুনীয়া আছিলে, আগৰটোতকৈও এইটো বেছি ধুনীয়া। তো তাত গ'লোঁ। এতিয়া অলপ চুলি তুলিবোৰ শুকাইছে বাৰু, তেওঁ পূৰা শুকোৱা নাই, ভিজিয়ে আছে কাপোৰ, ভালকৈ শুকোৱা নাই। তো এতিয়া আমি যাম আৰু খাই বৈ ল'লোঁ, কিবা কিবি লৈও আহিছিলোঁ। ইয়াতে দোকানত ম'ম' বহুত টেষ্টি আছিলে, খালোঁ। এতিয়া আমি আৰু ঘৰলৈ গৈ থাকোঁ। তো এইবিলাক আমাৰ পূৰা চুলি তুলি ভিজিলে, এইফালে চব একদম। এয়া ঘৰৰ মধুৰিআম লৈ আহিছিলোঁ খাবলৈ। ম'ম' খাই ইমান জ্বলা লাগিলে, মধুৰিআমটো খাইহে মানে ভাল লাগিছে। তো এতিয়া আমি গৈ থাকোঁ আৰু। বাই বাই কৈ দিয়ক। বাই। তো এইটো আজি মোৰ ফাৰ্ষ্ট ব্লগ। তো কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক এটা কৰি দিব, আৰু আশা কৰিছোঁ
আগলৈও আপোনালোকে এনেকৈ ভিডিঅ' আপলোড কৰিলে যাতে লাইক কৰক বাই বাই